আমি জানো যে আমাৰ মুঠতে 9টা একাউন্টিং কনসেপ্ট আছে তাৰ ভিতৰত যেটো শেষৰ একাউন্টিং কনসেপ্ট হেতু হৈছে ম্যাচিং কনসেপ্ট বা সমতুল্য ধাৰণা বহু লৰাছলি বা বহু ছাত্ৰ-ছাত্ৰীৰ মাজত এই ম্যাচিং কনসেপ্টৰ বিষয়ে এক স্পষ্ট ধাৰণা দেখা পোৱা নাযায় সো এই ধাৰণাটো অলপ সন্দেহজনক আজি আমি ইয়াৰ বিষয়ে সবিশেষ আলোচনা কৰিম আৰু সকলো সন্দেহ দূৰ কৰা হ'ব ম্যাচিং কনসেপ্ট অফ একাউন্টিং সমতুল্য ধাৰণা এই কনসেপ্টে আমাক কি কৈছে এই কনসেপ্টে কৈছে যে আমাৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এটা ব্যৱসায়ৰ ইনকাম থাকে এক্সপেন্সেস থাকে আমি সকলোৱে জানো ইনকাম আমাৰ কোৰ পৰা উদ্ভৱ হয় ইনকাম উদ্ভৱ হয় সেলছৰ পৰা অৰ্থাৎ ব্যৱসায়ৰ বিক্ৰী হলে আয় হ'ব ঠিক সেইদৰে এক্সপেন্সেস আমাৰ কোৰ পৰা উদ্ভৱ হয় ক্ৰয়ৰ পৰা আমি যেতিয়া কিবা বস্তু কিনিম তেতিয়া আমাৰ এক্সপেন্সেস উদ্ভৱ হ'ব এই ধাৰণাই এটা কথা আমাক স্পষ্ট কৰিছে যে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সংগঠিত হোৱা ইনকাম আৰু এক্সপেন্সেস ইটো হিতুৰ সৈতে মিলিব লাগিব তেতিয়াহে হে দুটা ইনকাম আৰু এক্সপেন্সেসৰ মাজৰ পাৰ্থক্যটো আমি উলিয়াব পাৰিম ফৰ এক্সাম্পল মোৰ এক পাৰ্টিকুলাৰ একাউন্টিং পিৰিয়ডত মোৰ এক্সপেন্সেস হৈছে 10000 টকা আৰু ইনকাম হৈছে 15000 টকা এতিয়া মই এই 10000 টো 15000 টকাত মিলাবলৈ দুইটা সাইডে 15000 লিখিম সো ইয়াৰ পৰা মই কি বুজি পালো যে মোৰ আয় হৈছে 15000 খৰচা হৈছে 10000 সো মই দুইটা 15000 মিলালে এটা কথা পাম যে মোৰ ব্যৱসায়টোত 5000 টকা প্ৰফিট হৈছে অৰ্থাৎ আয়তকৈ বা ব্যয়তকৈ আয়টো 5000 টকা বেছি বা ইয়াৰ উল্টা হলে ব্যৱসায়ত লোকসান হ'ব আৰু সেই ধাৰণা মতে আমি সদায় একাউন্টছৰ টোটাল এমাউন্টটো আমি সমান লিখিম প্ৰকৃততে আমি যি একাউন্টছে নবনাও কিয় এটা বস্তু আমি দেখাও যে একাউন্টছৰ শেষত লিখা টোটাল এমাউন্টটো সদায় সমান থাকে এই কিটা বেলেগ বেলেগ না থাকে ডেবিট সাইডে যেটো এমাউন্ট পাতিম আমি শেষত ক্ৰেডিট সাইডে একটা এমাউন্ট পাতিম প্ৰকৃততে এই যে টোটালটো কিন্তু আমাৰ এনসাৰ নহয় টোটালৰ কাৰণে আমি একাউন্টছ প্ৰস্তুত নকৰো আমাৰ এনসাৰ কোনটো ব্যালেন্সিং ফিগাৰটো অৰ্থাৎ যদি আমাৰ ডেবিট সাইডটো ক্ৰেডিট সাইডতকৈ কম হয় এতিয়া হলে যি সাইডে কম হৈছে তাত আমি ফিগাৰ এটা পাতিম তাক কোৱা হয় ব্যালেন্সিং ফিগাৰ যদি ডেবিট সাইডে হয় আমি লিখিম টু ব্যালেন্স সিডি ব্ৰেকেটত ব্যালেন্সিং ফিগাৰ আৰু যদি আমাৰ ক্ৰেডিট সাইডটো কম হয় তাত আমি লিখিম বাই ব্যালেন্স সিডি ব্ৰেকেটত ব্যালেন্সিং ফিগাৰ এই ব্যালেন্সিং ফিগাৰ মানে কি যে তাত কি ফিগাৰ পুট কৰা হৈছে যে দুইটা সাইড সমান কৰিবৰ কাৰণে কিয় এই ম্যাচিং কনসেপ্টৰ মতে সমান হ'ব লাগিব the income must be matched with the expenditure of that particular period of the time আৰু এই মতে আমি প্ৰত্যেকখন একাউন্ট বনাম এতে হৈছে যে ম্যাচিং কনসেপ্টৰ একাউন্টিংৰ আৰত থকা মূল ধাৰণাটো